নমস্কাৰ বন্ধু বান্ধৱ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ আমি মাকুমলৈ। মাকুম হৈছে আমি আগতে পঢ়ি যোৱা স্কুলখন। প্ৰাক্তন শিক্ষাৰ্থীসকলক আজি 20 বছৰ মূৰত মাতিছে, মতাৰ কাৰণে আহিলোঁ। এয়া আমাৰ স্কুলখন, স্কুলৰ পৰিৱেশ চব ইমান যে ভাল লাগিছে। গোটেই লগৰবোৰ 20 বছৰ মূৰত লগ পায়। ইয়াৰ দেখিছে নহয়, নহয় ইয়াত আছিলে এডোখৰ গেপিং আছিলে। এতিয়া গেপিংডোখৰ এতিয়া মানে ফ্লাপ কৰি দিলে। আগতে আমি জাপ মাৰি যাওঁ। হৈছে আমাৰ আমলখি কেইজোপা ন, আগৰ পৰা আছে আমলখি কেইজোপা ন। গোটেই স্কুলখন এক পাক মাৰিলোঁ। গোটেই আগৰ স্কুল, 20 বছৰ আগৰ স্কুল হৈ থকা নাই। যিমান ধুনীয়া পৰিৱেশ হ'ল নহয়, কলৰ বাৰীয়ে চাবা নে নেমু বাৰীয়ে চাবা, গোটেইবোৰে ফটোশ্বুট কৰি মেলি অলপ সময়হে লগ পালোঁ। যিহেতু আৰু লগৰ ছোৱালী লগ পাবলৈ থাকিলে, বাইদেউ কেইগৰাকীমানকহে লগ পালোঁ। লগ পাই আৰু মোৰ যিহেতু ডিউটি আছিলে, আহিবলগীয়া হ'ল সোনকালে। এই আৰু যিখিনি লগ পালোঁ সিহঁতৰ লগতে অলপ সময় কটাই মেলি মই ডিউটিলৈ আহিব লাগিব। ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো। ধন্যবাদ।